নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল ড্ৰিম ড্ৰাইভ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমীয়া সাধাৰণ জ্ঞান। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে ভিডিঅ'টোত থকা প্ৰশ্নসমূহ ভালদৰে বুজিব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰশ্ন নম্বৰ 1, প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল আৰু কিমান চনত সমাপ্ত হৈছিল? উত্তৰ 1914 চনৰ পৰা 1918 চনলৈকে। প্ৰশ্ন নম্বৰ 2, দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত হৈছিল? উত্তৰ 1939 চনৰ পৰা 1945 চনলৈ। প্ৰশ্ন নম্বৰ 3, পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল? উত্তৰ 21 এপ্ৰিল 1526 চনত। প্ৰশ্ন নম্বৰ 4, পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল? উত্তৰ 5 নৱেম্বৰ 1556 চনত। প্ৰশ্ন নম্বৰ 5, পানিপথৰ তৃতীয় যুদ্ধ কিমান চনত হৈছিল? উত্তৰ 14 জানুৱাৰী 1761 চনত। প্ৰশ্ন নম্বৰ 6, অসম আন্দোলন কিমান চনৰ পৰা কিমান চনলৈ হৈছিল? উত্তৰ 1979 চনৰ পৰা 1985 চনলৈ। প্ৰশ্ন নম্বৰ 7, ভাৰতৰ প্ৰথম টেলিভিছন সেৱা কিমান চনত আৰম্ভ হৈছিল? উত্তৰ 1959 চনত। প্ৰশ্ন নম্বৰ 8, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰযান-1 কিমান চনত উৎক্ষেপণ কৰিছিল? উত্তৰ 2008 চনত। প্ৰশ্ন নম্বৰ 9, প্ৰথম ভাৰতীয় উপগ্ৰহটোৰ নাম কি? উত্তৰ আৰ্যভট্ট 1975 চন। প্ৰশ্ন নম্বৰ 10, কাৰ্গিল যুদ্ধ কিমান চনত হৈছিল? উত্তৰ 1999 চনত। প্ৰশ্ন নম্বৰ 11, হিৰোশ্বিমা আৰু নাগাচাকিত বোমা বিস্ফোৰণ কিমান চনত হৈছিল? উত্তৰ 1945 চনত, যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল। প্ৰশ্ন নম্বৰ 12, বিশ্বৰ আটাইতকৈ ওখ মূৰ্তিটোৰ নাম কি? উত্তৰ ষ্টেচু অৱ ইউনিটি। প্ৰশ্ন নম্বৰ 13, ইণ্টাৰনেট সেৱা ভাৰতলৈ পোনপ্ৰথমে কিমান চনত আহিছিল? উত্তৰ 1995 চনত। প্ৰশ্ন নম্বৰ 14, জাপানত ছুনামি কিমান চনত আহিছিল? উত্তৰ 11 মাৰ্চ 2011 চনত। প্ৰশ্ন নম্বৰ 15, ভাৰতৰ প্ৰথম ৰেল কিমান চনত চলিছিল আৰু কোন দুখন ঠাইৰ মাজত চলিছিল? উত্তৰ 1853 চনত চলিছিল। ক'ৰ পৰা চলিছিল? বোম্বেৰ পৰা থানেলৈ চলিছিল। প্ৰশ্ন নম্বৰ 16, দ্য লেণ্ড অফ 5 ৰিভাৰ্ছ বুলি কোনখন ৰাজ্যক কোৱা হয়? উত্তৰ পঞ্জাৱ। প্ৰশ্ন নম্বৰ 17, মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল? উত্তৰ 2 অক্টোবৰ 1869 চনত। প্ৰশ্ন নম্বৰ 18, অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? উত্তৰ চুহুংমুং বা দিহিঙীয়া ৰজাক। প্ৰশ্ন নম্বৰ 19, ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল? উত্তৰ 28 ডিচেম্বৰ 1885 চনত। প্ৰশ্ন নম্বৰ 20, তেজপুৰ বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1994 চনত। প্ৰশ্ন নম্বৰ 21, তলৰ কোনখন ৰাজ্যক জৈৱিক কৃষি ৰাজ্য বুলি কোৱা হয়? উত্তৰ ছিকিম। প্ৰশ্ন নম্বৰ 22, সত্ৰীয়া চিত্ৰকলা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ শংকৰদেৱ। প্ৰশ্ন নম্বৰ 23, ৰত্নাৱলী ৰচনা কোনে কৰিছিল? উত্তৰ হৰ্ষ। প্ৰশ্ন নম্বৰ 24, মহাভাৰত ৰচনা কোনে কৰিছিল? উত্তৰ মহাকবি ব্যাস। প্ৰশ্ন নম্বৰ 25, ৰামায়ণ ৰচনা কোনে কৰিছিল? উত্তৰ বাল্মীকি। প্ৰশ্ন নম্বৰ 26, গীতাঞ্জলি ৰচনা কোনে কৰিছিল? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। প্ৰশ্ন নম্বৰ 27, ৰামচৰিত মানস ৰচনা কোনে কৰিছিল? উত্তৰ তুলসী দাস। প্ৰশ্ন নম্বৰ 28, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু মৃত্যু কিমান চনত হৈছিল? জন্ম 1449 চনত আৰু মৃত্যু 1568 চনত। প্ৰশ্ন নম্বৰ 29, মিশ্ৰ কটিক ৰচনা কোনে কৰিছিল? উত্তৰ শূদ্ৰক। প্ৰশ্ন নম্বৰ 30, পঞ্চতন্ত্ৰ ৰচনা কোনে কৰিছিল? উত্তৰ বিষ্ণু শৰ্মা। প্ৰশ্ন নম্বৰ 31, আনন্দ মঠ ৰচনা কোনে কৰিছিল? উত্তৰ বংকিমচন্দ্ৰ
চট্টোপাধ্যায়। প্ৰশ্ন নম্বৰ 32 কামসূত্ৰ ৰচনা কোনে কৰিছিল? উত্তৰ বাৎসায়ন। প্ৰশ্ন নম্বৰ 33 গীত গোবিন্দ ৰচনা কোনে কৰিছিল? উত্তৰ জয়দেৱ। প্ৰশ্ন নম্বৰ 34 মনুস্মৃতি ৰচনা কোনে কৰিছিল? উত্তৰ মনু। প্ৰশ্ন নম্বৰ 35 হৰ্ষচৰিত ৰচনা কোনে কৰিছিল? উত্তৰ বাণভট্ট। প্ৰশ্ন নম্বৰ 36 অভিজ্ঞান শকুন্তলম কোনে ৰচনা কৰিছিল? উত্তৰ কালিদাস। প্ৰশ্ন নম্বৰ 37 মুদ্ৰা ৰাক্ষস ৰচনা কোনে কৰিছিল? উত্তৰ বিশাখা দত্ত। প্ৰশ্ন নম্বৰ 38 ঋতু সংগ্ৰাম কোনে ৰচনা কৰিছিল? উত্তৰ কালিদাস।